So hello guys, মই ৰাহুল আমিন আপোনালোকৰ মাজত আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ ভিডিঅ'টো চাওক আৰু চেনেলটো যদি নতুনকৈ আহিছে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড শ্বেয়াৰ কৰি দিব এণ্ড লাইক কৰি দিব। চ' ভিডিঅ'টো আৰম্ভ কৰক। চিকি চিকি বম বম ফায়াৰ। কি ডেঞ্জাৰ ডেঞ্জাৰ মাল থাকে দেখিছেন আমাৰ মানে কি দুনিয়াখনত আবে চুপ মাৰেনি। কি কৰিব আহিছে তই এইকেইটা বাপৰে বা কি পেট কি ডেন্স কোলম্বিয়াক লাংটা কৰি দিলে আইচক্ৰীম বেপাৰী লুটি দিলি কি ডেন্স বাপৰে বা ভোচৰিকে এইগিলা ভিডিঅ' বনাবা আকৌ ইফালে দিয়া এনেকৈ শিং দুটা কি আছে গৰু নে মূৰ শিং সেই দুটা কাৰোবাৰ শিং খাবৰ কাৰণে লৈ গৈছে নেকি তহঁতে বা আছা আৰু ঘৰৰ মানুহে দেখিলে কি কৰিবি ভিডিঅ'টো যদি ঘৰৰ মানুহে কোনোবাই চালা তো চলি বুলি চালি হৈ কৰোঁ বাপৰে বা কোন আছে এইটো ৰাজকুমাৰ নতুনকৈ কইনা চইনা সাজি আহিছে নেকি দৰা সাজি আছে ৰাজকুমাৰ আহিছে মই গাড়ীখন লৈ যাম ঠেলাখন লৈ যাম তুলি লৈ আহিম মানে আপোনাক হ'বনে কোলম্বিয়া আইচক্ৰীম বেপাৰী। এইবাৰ মানে কি আমাৰ বাবুই যদি ভাত নাখায় ইয়াক আনিম আজৰাহিল জন কাৰোবাৰ জান নিবা লৈ গৈছে কি শিং দেখিছা ঐ ভাই আজৰাহিল যি মানুহ মূল্য যি জীৱিটো নিবা আহে সেনেকুৱা নালাগে হৈছে চলি বুলি যে ভাত নাখায় ইয়াৰ কথা বাবু আজৰাহিল আহিছে শিং থকা আজৰাহিল ভাত লগে লগে খাব আৰু যদি কোনোবা সোমোৱা নাই কান্দি আছে সৰু চলি বাবু শিং থকা আজৰাহিল আহিছে এই তেতিয়াহ'লে একেবাৰে আৰামত খুবেই নহ'ব সৰু চলি মানে কি একো শাস্তিয়ে নকৰে এক দেখা পালে তাৰমানে এনেকুৱা ডেঞ্জাৰ পিচ আমাৰ দুনিয়াখনত আছে কি বুলি ক'ম ভাষা নাই তাৰমানে নেক্সট লেভেলৰো ওপৰত টপ আপ আৰু মানে কি আৰু একদিনা মানুহ যদি চুক মাৰিনীক দেখা পাব মানুহজনে মুঠি ল'ব হৈ এতিয়া বা আজৰাহিল মোৰে যিটো নিবা আহিছে নেকি চুদ্দিৰি ভাই ভিডিঅ' বনাবা তোৰ চলি বুলি দেখিলে টকা হৈ গ'ল ঘূৰ্ণেৰা ৰাতি থাকিবাই নিদিবি হা আজৰাহিল বুলি ক'ব মাই মোৰ জানটো নিবা আহিছে আজৰাহিল খাব সেই চিষ্টেম হৈ যাব। চ' এইবাৰ মানে আহি আছে আমাৰ অসমৰ হেমা মালিনীৰো ওপৰত মানে কি আৰু চুটিয়ামীৰ শেষ মানে সেই যে সি ককাটো আমাৰ অসমৰ সি ককা ঠিক আছে চাওক বাৰু আবে এই চুকমাৰীটো বাৰু কিমান ভিডিঅ' বনাম এই ওপৰত বাপৰে বা দাঁতৰ সৰুৰ পৰা দেখিছা নাই জানো তামোল খাই পেলাই এই নাৰিকলৰ পৰা ৰুকনি বাৰী ৰুকি আনি পেলাই লগাই দিছে আৰু লিপষ্টিক তাৰ মাই তহঁতৰ কিটা মানে আৰু সেই আৰু একো মানে হেৰি নাই পুতেৰা চুতেৰা জীয়েৰা তিয়াৰা নাতিনি নাতি দেখিলে কি কৰিবি লাজেনে সন্মানে নাই আৰু একো যোগাৰো নাই গজব বেজ্জতি সন্মানো নাই একোৱেই নাই তো জহৰা বুঢ়া তই এক নম্বৰ নতি ককা আপোনাক আৰু বেলেগ ক'ব ভাষা নাই গম পাইছা নাই কিমান লাজ দিম আৰু আপোনাৰ ওপৰত কিমান ভিডিঅ' বনাম মানে মোৰে বিৰক্তি লাগি গৈছে দুনিয়াখনত কি যি দেখা পাওঁ ভাল মাৰো মোৰ যে মাৰো এইগিলা মানুহ আছে হা ধুনীয়া মই মানে কি আৰু ফাৰ্ষ্ট টাইমত বঢ়িয়াকৈ বেগটো ঘূৰাই থৈ দিছিলে মই অলপ ভাল ছোৱালী কেইজনী বঢ়িয়া ছোৱালী বাপকৈ বা যি গোটাই জখলা বান্ধা জখনি তোহান দেখা পাইছোঁ মই অলপ বাপকৈ কি দাঁতৰ মধা কি গলত দেখো কি মাল পিন্ধি চেনে তেনে আলাই বালাই জানো গোটাই নতুন কইনাটো বিহু নাচিব যাব ওলাইছে বিহু মঞ্চত বিহু নাচিব এই নদী বুঢ়া ককা এইগিলা জহৰা ককা তহঁতৰ সন্মান নাই চেচ পুৰি খাইছে এই বুলি তহঁতক চাইছে আমাৰো সন্মান নহৈছে আমিও জহৰা তহঁতৰ ভিডিঅ' চাওঁ সেই তোৰ ওপৰত ভিডিঅ'ই নবনাই ছেটআপ কৰ আকৌ আহি তাৰমানে কি সেই জহৰা মক্কেলটোৱে গৈছোঁ এই ককাটোৱে কৰি কি মোচান জানো গোটেই আফ্ৰিকাৰ কয়লা ভালুকটোহে মুখৰ কি ভাজ অলপমান যদি ভাল দেখা হ'ল হয় দুনিয়াত চেটেল কৰি দিলে হয় তাৰমানে আৰু মানুহ বেলেগ একো চান্সে নিদিলে হয় ছ'চিয়েল মিডিয়াত একা দেখা পাই থাকিলে হয় মাদাৰ চুৰক চুদ্দিৰি ভাই মোৰ বা আহিলে ভিডিঅ' বনাই আৰু কেইদিনমান পাছতো যাবা হ'বই এখন ভৰি এনেকৈ আছে এখন ভৰি এনেকৈ আছে তাৰমানে এখন ভৰি আছে স্বৰ্গত এখন ভৰি আছে মাটিত
কেতিয়া টপকিবি হিচাপ নাই অলপ ভাল কাম কৰ ভগৱানৰ নাম নো অলপমানতো দুনিয়াত থকাকেইদিন ভালকৈ চল এইগিলা জহৰামি কৰি কৰি কি পাবি একোতো নাপা নিজৰ ইজ্জাতটো নিজে খেলিছে বা নকওঁ আৰু কি ক'ম মই মানে কি ভিডিঅ'টো চাই পেলাই মই ভাবিলোঁ দুৰ্গা মায়ে নি কি ফুলৰ মালা চালা লৈ কি চুলি তুলি লৈ কি আহিছে বাপৈ দুৰ্গা মা হ'বনে আমাৰ অসমৰ দুৰ্গা মাজনী পকা দুৰ্গা মা আছে ৰ'বা মোকো ভাজ দিছে আনে কি ভাজ দি লাজ নাই নীলাজ জহৰা বোলে সন্মান নাই তোৰ তোক আৰু কি ক'ম তোৰ ভাষাই নাই তোৰ লাজো নালাগে আমাৰ ভিডিঅ'গিলা তোক দেখাও পা ইমান বেয়া বেয়াকৈ কয় তথাপিও তোৰ লাজ নাই বাপৰে বা পাৰা দে আৰু ভাই কি বুলি ক'ম আৰু চ' হেল্ল' কলিতাসকল আজি মানে কি আৰু ভিডিঅ'টো ইমানেই আছে চ' ভিডিঅ'টো আমি ছেটেপ কৰি দিলোঁ আৰু মানে কি আৰু আপোনালোকৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইবটো কৰি দিব কিনো আহে যে আৰু ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি দিব মই আকৌ আৰু অলপমান মানে কি উৎসাহ পাম চ' আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক কমেণ্টত জনাব আৰু মানে কি আপোনালোকৰ যদি নতুন ধৰ কিবা কণ্টেণ্টৰ ভিডিঅ' আহে আপোনালোকে মোক চেণ্ড কৰি দিব পাৰে মোৰ নম্বৰটো ডিছক্ৰিপশ্যন দিম বাৰু তলত আপোনালোকে মোক হোৱাটছএপত দিব চ' আজিলৈ বাই বাই ছেটেপ